গুড মৰ্ণিং। আজি হৈ গ'ল 7 তাৰিখ দেওবাৰ। আজি মেবি আমাৰ এই ট্ৰিপটোৰ সামৰণি পৰিব। আজি আমি উভতি দিম। বৰ্তমান দাৰ্জিলিঙত আছোঁ। চাইটিং চেকিং কৰি চব আজৰি ওলালোঁ। এয়া দেখিছে নহয়, বৃহস্পতি কৰি আমি সকলো আজৰি। এতিয়া চব হৈ গ'ল, বেগ চেগ পেকিং হৈ গ'ল। আমাৰ ৰুমটো দেখাই দিছোঁ। চক বহুত ধুনীয়া ৰুম দিছে। চক সুন্দৰ ৰুম দিছে আমাক। চক কিমান সুন্দৰ ৰুম দিছে। এখন বিছনাখন, টেলিফোন আছেই। এই বস্তুটো মোৰ ভাল লাগিলে, ভাল লাগিছে। এইটো আমাৰ ৰুমটো। সকলোখিনি সামৰি আজৰি। এয়া আমি যাবলৈ ওলাইছোঁ। ল'লোঁ, সকলো বস্তু চেক হৈ গ'ল। এতিয়া লগ কৰি আমি যাবহে লাগে। হেলমেট হৈ গ'ল। এইটো হোটেলৰ ভিউটো দেখাই দিছোঁ। চব অতি সুন্দৰ। এয়া আমাৰ ধন ওলাই আছে। এয়া আমাৰ মানস ভাইটি চব ৰেডি। গামোচা চামোচা লৈ পেকিং হৈ গ'ল সম্পূৰ্ণ। বঢ়িয়া। এতিয়া গৈ পেলাই ঠিকছে ভাতটো দবাবগৈ লাগে, একাহী তাৰপিছত ওলাই দিম। সেইটো হোটেলৰ ভিউ চক। ভিউ বেলেগ বস্তু বাদ দিয়ক, ভিউ চক। মানুহ নালাগে চাব। সেইটো ৰুমটোতো বৰবাদ হৈ আছে। একো নাই। এয়া কি সুন্দৰ ভিউ চাওকচোন, কি সুন্দৰ ভিউ। এয়া চাওক। সঁচাই সেই গোটেইকেইদিন বন্ধু বান্ধৱৰ লগত কটাই যথেষ্টখিনি ফ্ৰী ফিল কৰিলোঁ। বহুত মাইণ্ডটো ৰিলেক্স হ'ল। ডিষ্টাৰ্ব হৈ আছিলোঁ যথেষ্ট। মোৰ আত্মীয়খিনি, যিখিনি মোৰ একেবাৰে অতিকৈ ক্ল'জ পাৰ্চনছ, সেই গোটেইখিনি মানুহে জানে মই কেনেকুৱা ধৰণৰ এটা অকণমান মানে ডিপ্ৰেশ্যন নিচিনা হৈ আছিলে, টেনশ্যন হৈ আছিলে। সেই গোটেই এতিয়াখিনি মুকলিমূৰীয়া লাগি গ'ল। ন' স্মকিং দেই, ন' স্মকিং জ'ন। চক হোটেলৰ ভিউ কিমান সুন্দৰ। এইখন ভাল লাগিছে। চব এইবোৰ লাইট, হোটেলটো দেখাই দিছোঁ আৰু ভাল লাগিল বাবে। আপোনালোকে কেনেকুৱা দেখিছে ক'ব। দাৰ্জিলিং আহিলে এইখন হোটেলত থাকিব পাৰিব আপোনালোক। সম্পূৰ্ণ ডিটেইলছ মই শ্বেয়াৰ কৰি দিম, ভিডিঅ'টোতো শ্বেয়াৰ কৰি দিম, আৰু তলৰ ডিটেইলছতো ডেছক্ৰিপশ্যনতো থাকিব। তাত ফোন নম্বৰ সকলোখিনি দি দিম এড্ৰেছৰ সৈতে। আপোনালোকে ধুনীয়াকৈ থাকি যাব পাৰিব। সকলো ফেচিলিটিয়ে বঢ়িয়া কৰি এইখন হোটেলক আজিলৈ আমি বাই বাই দিলোঁ। যথেষ্ট ভাল লাগিলে। হোটেলৰ মালিকক যথেষ্ট ধন্যবাদ। বহুত ছাপৰ্টিভ। অতি সস্তাতে আমাক কৰি দিলে। কিমান নট কৰি দিলে নকওঁ, কাৰণ তেওঁলোকে বেয়া পাব পাৰে। এইটো আকৌ এবাৰ ফিনিচিং ভিউটো দেখাই দিছোঁ। সেইটো মোৰ ৰুমটো আছিলে। বাৰু আজিলৈ বিদায় ইমানতে। লক হৈ গ'ল, চাবি ল'লোঁ। এতিয়া বেগ লৈ আমি সকলোটি ওলাই দিওঁ তললৈ, কাৰণ আমাৰ পেকিং কৰিবলৈও আছে। এয়া আমি ওলাই আহিলোঁ। আজিলৈ হোটেলৰ পৰা বিদায়। এটি সুন্দৰ যাত্ৰা অন্ত কৰিব হ'ল নে কি কোৱা দুইজনে? মাইণ্ডটো বহুত ৰিলেক্স হ'ল। এয়া ৰিচেপশ্যন কাউণ্টাৰ আহি আছোঁ। চব নিজৰ বাইক পেকিং কৰাত ব্যস্ত, বেগ চেগ পেক কৰাত ব্যস্ত। আমি ওলাইছোঁ এতিয়া
সকলোৱে হাই এটা দি দিয়ক, যিহেতু এইটো লাষ্ট ভিডিঅ' হ'ব চাগে বাহিৰত। গত জান্দা হাই এটা দি দিয়ক, আমি যাবলৈ ওলাইছোঁ। চুকেন, মানস, যদুমুখ, গত ইয়াৰ সকলোৱে বাইক ৰেডি। সমুদ্ৰ ভাল লাগিলে থাকি নে কি কওঁ? গত মোৰ বাইকখন ষ্টাৰ্ট কৰি দিয়া। ৰ'ব আপোনালোকৰ হোটেলৰ ফ্ৰণ্ট ছাইডটো দেখাইছোঁ, এইবোৰ চব বাইক ৰেডি কৰি আছে। এইখন হোটেল চক হোটেল ৰত্নভিলা, অতি ধুনীয়া হোটেল। লেণ্ডমাৰ্ক হিচাপে ৰিলায়েন্স স্মাৰ্ট ডিজিটেল পাব, ৰিলায়েন্স স্মাৰ্ট, ৰিলায়েন্স ডিজিটেল তাৰ তেনেই কাষতে আছে। হয়টো ছাইডৰ পৰা আহিব লাগিব, দাৰ্জিলিং অহা মানুহ এইফালে আহি সোঁহাতে পাব। ৰেট ভাল। ব'লক আমি বাকী কামখিনি কৰা। বিল পে'মেণ্ট কৰিলি? এইটো ৰিচেপশ্যন কাউণ্টাৰ। भैया अच्छा लगा रह के, पूरा सर्विस ओके है, थैंक यू सो मच। आप लोगों का कुछ कार्ड है तो मुझे दे दीजिए, क्योंकि मेरा यूट्यूब चैनल है, वहाँ पे ब्लॉग बना रहा हूँ, तो ये ऐड कर दूँगा वहाँ पे, ठीक है। ये रहा उसका होटल रत्नभिला का मेनू। यहाँ पे लॉजिंग भी होगा, फूडिंग भी होगा, है ना? बार भी है क्या? बार नहीं है ना, रेस्टोरेंट है। कितने कितने बजे तक खुला रहता है, एक बार बोल लीजिए तो। पूरा डिटेल्स आप बोल लीजिए वीडियो पे। बाकी सब फैसिलिटीज़ बता दीजिए, क्या क्या फैसिलिटीज़ है। अच्छा, और ब्रेकफास्ट कॉम्प्लीमेंट्री है क्या? आप लोगों का कुछ प्राइस लिस्ट जैसा है क्या? वैसा नहीं है। अच्छा अच्छा, हाँ हाँ, ठीक है ठीक है। और बाकी आप लोग तो देख ही रहे हैं होटल का व्यू कितना अच्छा है, देखिए। ये रहा रिसेप्शन काउंटर। तो हम बिल देख रहे हैं। टाइगर बिल, हाँ। ओके, वो विजिटिंग कार्ड पे तो फोन कॉन्टैक्ट नंबर है ही, है ना? 24/7 ओपन रहता है, या क्लोजिंग टाइम कितना है? गेट ओवर क्लोज कब का होता है? 10 बजे होता है। और सुबह कितने बजे खुलता है? 7 बजे ना। ठीक है, चलिए, थैंक यू इन्फॉर्मेशन के लिए। ओके, थैंक यू। এতিয়া আমি আহিছোঁ দাৰ্জিলিঙৰ ইকো গাৰ্ডেন, জাষ্ট সোমাইছোঁ। কেলে এইখন ইকো গাৰ্ডেন চক। দাৰ্জিলিং লিখাতে ফটো কিটো মাৰো গোটেইকেইটা। হা, কেমেৰাটো ৰাখি ল'বা। ঠেংডাল আনিলা নাই? হা, কোনডাল? ইউজেই নহ'ল, এইফালে যাওঁ আকৌ। কিবা কিবি ঘৰলে নিয়া যে বস্তু বজাৰ নকৰিলে মানে নাই নহয় শিলিগুৰি। ক'ত শিলিগুৰি যাব লাগিব? শিলিগুৰি যাব লাগিব।
বুঝলে সিলিপি বেলেগ কথা আমাৰটো মন লাগছে ফটো আকৌ কোনখিত পাতিলে দাৰ্জিলিংটো জিলিকিব সেইটো চা না লাগিছে আকৌ কাক মাৰিছা হেল্ল' আজি আমাৰ ইয়াত দাৰ্জিলিঙৰ লাষ্ট ডে এতিয়া আমি ৰাতিপুৱাই সোনকালে ভাতটো খাই লৈছোঁ খাই লৈ পেলাই ওলাই দিম এতিয়া ঘৰলৈ বুলি লাহে ধীৰে গৈ থাকিম চাওঁ কিমান সময়ত পামগৈ এই কালি ৰাতি একো খোৱা নহ'লেই তেনেকৈ সেইবাবে এতিয়া খাই লৈ পেলাই আমি ওলাই দিওঁ আৰু গোটেইখিনি এতিয়া বহিছে খাবলৈ সকলোকে এবাৰ দেখাই দিয়া তাকে কমেণ্টত বিশেষকৈ একো নকওঁ আগতে আমি খাই লওঁ যথেষ্ট ভোকত আছে সকলো আমি 7টা লৈ আহিছিলোঁ নহয় এই 7টা কালি একো নোখোৱাকৈ আছে ৰাতিপুৱা সেইটো কাৰণে চবেই ভাত খোৱাত ব্যস্ত হৈছে সেই আৰম্ভ কৰি লওঁ ঠিক আছে হ'ব এয়া চাওক কি খাইছোঁ দেখাই দিছোঁ ঐ গোটেইকেইটাই এফালে চাই দিয়ক গোটেইকেইটা জানো ফসানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় জানো ফসানে মৰমৰে মায়া
সাগৰৰ দৰে গভীৰ তুমি অনামৰমকে লৈ আছো জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই নানিবা সেমেকা ৰাতি নেলাগে মোক সোঁৱৰণি মায়া মায়া মাথো आपने हैकरी हाँ? इसमें ये गूगल में देखिए तो क्या नाम बताया हैकरी। फैक्ट्री हाँ कैसे खाते हैं ये छिल के खाता है छिलके इसका अंदर तंबुल के जैसे हाँ तमुल की जैसे कड़वा होता है। अच्छा अच्छा ठीक है